গুড মৰ্নিং এভৰিৱান। এতিয়া একেবাৰে ৰাতিপুৱা 6টা বাজিছে। আমি আৰু ইয়াত পিকনিক ওলাইছোঁ। আমি 2024 চনত আমি একেটা টিমে গৈছিলোঁ। এবাৰ 25ৰ প্ৰথমটো পিকনিক আমাৰ। গোটেইবিলাকে গাড়ীত বহিলোঁ ধুনীয়াকৈ। অনিতাই ভিডিঅ' এটা কৰিলে সকলোকে উঠাকৈ। আৰু ক'ত গৈ আছোঁ আমি বনভোজ খাবলৈ। আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকিব, গম পাব। আহি পাই গ'লোঁ আমি পিকনিক স্পট। দীপশিখা, চায়ান, সংস্কৃতি, ৰিচান পল, তনয়, শ্ৰেয়াস, মাইনা, জিয়াঞ্চ, আভি, দেৱাঞ্চ আৰু অনিতাই দৌৰি আছে ভিডিঅ' কৰিবলৈ। এখেত আমাৰ সকলোৱে ভিডিঅ' যোৱাবাৰ নাছিলে, এবাৰ আহিছে। আৰু শিখা হাজবেণ্ড, এয়া বৰ্ণালী, ইভানশিকা, তানবি, শিখা, সুনিতা, শিল্পী, এলিমা, ৰীতা, ডালিনী আৰু এই শৰ্মিলা। ইয়াত তপোবন বনভোজস্থলী আমি পাই গ'লোহি। এতিয়া কোনোৱে নাই, গোটেই খালী খালী হৈ আছে। আমি ফাৰ্ষ্ট আহিলোঁ, ধুনীয়াকৈ ত্ৰিপাল পাৰি দিলোঁ। সকলোৱে একদম খুব ফূৰ্তি কৰিছে। মুকলি ফিল্ড পাইছে যে খেলিবলৈ। এইফালে ব্ৰেকফাষ্ট ৰেডি কৰি আছে। আকৌ ৰিচানৰ দেউতাকে ফূৰ্তিতে নাচি দিছে এপাক। তাৰপিছত এয়া ধুনীয়াকৈ ৰেডি কৰিছে ইহঁতি কণী। আৰু আমাৰ ডাঙৰবিলাকক খাবলৈ দিছোঁ, সৰুবিলাকো চেণ্ডউইচ বনাই দিয়া হৈছে। সিহঁতৰ চেণ্ডউইচ ৰেডি কৰি দিছে। আৰু এখেত আমাৰ কাৰিকৰ খোৱা বৰ ধুনীয়া টেষ্টি চাহ বনাইছিলে দেই। খানাও ভাল বনাইছে। এয়া মই ব্ৰেড খাইছোঁ, দেখাইছোঁ কণী। আৰু এইফালে আছে কল, দেখাই দিছোঁ আৰু অলপমান। এইফালে আকৌ বৰ্ণালীয়ে চেণ্ডউইচ খোৱা বুলি মোক দেখাইছে। তাৰপিছত এয়া লিমায়ে ফটো তোলা বুলি ভাবিছে, নহয়ও আই ভিডিঅ'হে কৰিছোঁ। এইফালে অনিতাই কৈছে ময়ো দেখাওঁ ৰ'বা। কল, কণী, ব্ৰেড, চাহ আৰু ঘৰৰ পৰা কোনে যে কিমান কি আনিছে। ফ্ৰাইড ৰাইচ, আলু ভাজি, ৰুটি, কিমান খাব আৰু। সুনিতাই কণীবিলাক বিলাই দি আছে, কোনে কিমান খাই লৈ যাব দিছে। ইভানে দেউতাকৰ লগত পূৰা ডান্স কৰিছে। আৰু বৰ্ণালীয়ে এইফালৰ পৰা চাই চাই হাঁহি আছে। আৰু দীপশিখা আকৌ টুপি পিন্ধি পেলাই মডেলিং কৰি আছে, ফটোশ্বুট। অ' মাই গড, শিখাৰ নতুন ৰূপ এটাই দেখিলোঁ। তাই কালি গোঁসানীজনীৰ নিচিনা লাগিছে নহয় জানো। আচলতে তাই কটাৰী নিব পাহৰি গ'ল। দাখন লৈ পেলাই অলপ এক্টিং কৰি দেখালে আমাক। দাখনে মানে আলু বাকলি গুচাই আছে আৰু পিঁয়াজো কাটিলে তেনেকৈ। তাৰপিছত আমি গোটেইবিলাকে অলপ ওলাই গ'লোঁ ইয়াত ফুৰিবলৈ বুলি। অকণমান বৰ্ডত উঠিলোঁ। গোটেইবিলাকে ৰিলচ, ভিডিঅ', ফটোশ্বুট কৰিলোঁ। এয়া অলপ ভিউটো দেখাই দিছোঁ। সিহঁতিও মানে এয়া লাইফ জেকেট পিন্ধি ধুনীয়াকৈ ফটো, ভিডিঅ', ৰিলচ বনালে। এয়া আহি গ'লোঁ আমি। আমাৰ ল'ৰা ছোৱালীবিলাকক চিকেন ফ্ৰাই কৰি দিয়া হৈছিলে, তাহাঁতক খাবলৈ দিয়া হৈছে। আৰু এখেতকতো চিনি পাইছেই চাগে, যোৱাবাৰ আমাৰ পিকনিকত তেখেতেই বনাইছিলে, আমাৰ অনিতা হাজবেণ্ড। বৰ ধুনীয়া খানা বনায়। আৰু এইবাৰ খুৰাই বনাইছে যদিও চাই থাকিব নোৱাৰিলে, অলপমান গৈ পেলাই হাতখন লগাই দিলেগৈ আৰু দুইজনে। এয়া আমাৰ মাছৰ তৰকাৰী ৰেডি হৈ গৈছে। আৰু ইফালে চিকেনটো ধুনীয়াকৈ হৈছে। চাৰিওপিনৰ ভিউটো অলপ দেখাই দিছোঁ। ৰাতিপুৱা গোটেই খালী খালী হৈ আছিলে, আমিয়ে ফাৰ্ষ্ট আহিছিলোঁ গতিকে খালী দেখিছিলোঁ। এতিয়া গোটেইবিলাকত ফুল হৈ গ'ল আৰু বহুতে তলত নামি গৈছে ফটো ভিডিঅ' কৰিবলৈ। আৰু এইফালে আমাৰ ল'ৰা ছোৱালীবিলাকক খাবলৈ বহিবলৈ দিলোঁ, তাহাঁতি ধুনীয়াকৈ এতিয়া খাই লৈছে। আৰু তাহাঁতক সুধিছোঁ খানা কেনেকুৱা পাইছা। গোটেইবিলাকে কৈছে বোলে একদম টেষ্টি, বঢ়িয়া, পূৰা হাতে এক্টিং কৰি দেখাই দিছে আৰু।
শিখাই চিকেন বাছি বাছি দিছে, যাক যেনেকৈ লাগে, যি খাবলৈ ভাল পায়, উইং, লেগ পিচ তেনেকৈ বাছি দি আছে ধুনীয়াকৈ। আৰু ইহঁত দুজনী আহিলে ফটো পোষ্ট দিবলৈ। এয়া তাৰপিছত এইফালে আমাৰ দেউতাকবিলাক বহি গ'ল, তাহাঁতি খালে আৰু আমি ৰ'দ দি থাকোঁতেই খানাটো খালোঁ। ভাল টাইমতে আমি খাইছোঁ, কাৰণ আমি ৰাতিপুৱা সোনকালে গৈছোঁ। খালি আমি বহি গ'লোঁ, জয় হৰি বোলা, জয় ৰাম বোলা কৰি গোটেইবিলাকে। তাৰপিছত এইফালে বৰ্ণালী দেখাব আমি কি কি খাইছোঁ। নিজৰ নিজৰ বস্তু লৈ আমি আহি গ'লোঁ বাছত উঠিবলৈ বুলি। এয়া বাছৰ দৃশ্য, বাছত সকলোৱে এনজয় কৰিছে। ভিডিঅ'টো মেমৰি হিচাপে বনাই ৰাখি দিলোঁ আৰু আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ। এনজয় কৰক আপোনালোকে। বাই বাই।